Hello everyone, welcome back to my YouTube channel. কি খবৰ আপোনালোক সকলোৱে? আশা কৰোঁ আপোনালোক সকলো ভাল, মোৰো ভাল আৰু আজি মোৰ লগত আছে সহযাত্ৰী এফালে আমাৰ ছাৰ আৰু এফালে দাদা পাইলট আৰু এফালে আছে বৌ চুনচুনি বা আৰু এয়া ৰিতু দা আৰু এয়া আমাৰ বছ কাকতি দা আৰু এতিয়া মানে থাম্বনেইল আৰু টাইটেল দেখি গম পাইছে চাগে ভিডিঅ'টো কিহৰ ওপৰত হ'ব গৈ আছে হয় আমি গৈ আছোঁ লিডুৰ ভান্তে বাবা মন্দিৰ আৰু এইফালে কাকতিদা পুৰা টোপনি মানে সোনকালে ওলাই অহা হ'ল যে ঘৰৰ পৰা সেইকাৰণে টোপনি এইফালে আমাৰ বহুত টোপনি গ'ল এইফালে মই আৰু আমি দুজনী এইফালে আমিকেইটাই আহিছোঁ চব গ'ল টোপনি আৰু এইফালে আমি পাই গ'লোঁ সি মানে ৰাতিপুৱা আহিলোঁ যে ব্ৰেকফাষ্ট কৰাই নাই সেইকাৰণে ভাবিলোঁ আমি ব্ৰেকফাষ্টটো কৰি লওঁ সেইফালে মই খাইছোঁ জুচ আৰু খালোঁ পুৰি এতিয়া আমি খাই বৈ ওলাইছোঁ এয়া পাই গ'লোঁ সি বগীবিল দলং এইফালে আমি পাই গ'লোহি ভান্তে বাবাৰ মন্দিৰ আৰু এতিয়া আপোনালোকক লৈ যাম ভিতৰলৈ ব'লক এয়া আমি এতিয়া ভিতৰলৈ সোমাই গৈ আছোঁ বহুতেই ধুনীয়া পৰিৱেশ ভাল লাগিলে আৰু ইয়াত যে বহুত বেছি বগা কুকুৰ আছে কিয় নাজানো তেওঁলোকে পুহিছে বা কোনোবাই দিছে চাগে ইমান এটা মই গম নাপাওঁ দেখাই আছোঁ আপোনালোকক ৰ'ব এইফালে চাওকচোন কিমান ধুনীয়া ধুনীয়া ফুল ৰুই থৈছে আৰু এতিয়া আমি এয়া মানে পৰিৱেশটো সঁচাই বহুত ধুনীয়া আৰু এতিয়া আমি এইফালে ভিতৰলৈ সোমাম এতিয়া আৰু ফাৰ্ষ্ট ফ্ল'ৰতে মানে কুকুৰখিনি থাকে এয়া দেখিছে অকল বগা বহুতেই মৰম লগা আৰু এতিয়া আমি যাম ওপৰলৈ ইয়াত 53টা কুকুৰ আছে এয়া আমি পাই গ'লোহি আৰু ইয়াতে মানে এনেকৈ কেণ্ডেল লগাবলৈ দিছে মানে ইয়াত চাকি নিদিয়ে আৰু কেণ্ডেল আৰু ধূপ আমি ইয়াতে লগাই লৈছোঁ এয়া চাওকচোন ভিতৰটো ৰ'ব দেখাই আছোঁ আপোনালোকক মই কেণ্ডেলটো জ্বলাই লওঁ এইফালে আমি দুজনী লগাই ল'লোঁ কেণ্ডেল আৰু এইফালে মই যোনটো আমাৰ ধূপৰ বাকচত এটা পলিথিন সোমাই আহে সেইটোৱে মই ধুনীয়াকৈ ইয়াত মানে বান্ধি দিছোঁ কোৱা হয় যে সেইটো মানে এনেকৈ বান্ধিছে আৰু যে মনৰ আশা পূৰ্ণ হ'বলৈ চাওকচোন কিমানে মানে বহুত আছে আৰু ইয়াতো আছে আৰু ভিতৰতো আছে আপোনালোকক দেখাই আছোঁ মই এইফালে মই বান্ধি লওঁ ধুনীয়াকৈ এতিয়া আপোনালোকক লৈ যাম মই ভিতৰলৈ এয়া এইফালে আমাৰ ছাৰ আৰু চুনচুনি বা চাওকচোন কিমান ধুনীয়াকৈ সজাই থৈছে অকল ফুল আৰু এনেকৈ ধূপৰ যোনবিলাক এই পলিথিনবিলাক সেনেকৈ এইফালে খিৰিকীতে বান্ধি থৈছে ৰ'ব দেখাই আছোঁ আপুনি সেইখিনি দেখিছেনে বাৰু খিৰিকীবিলাকত বান্ধি থৈছে আৰু এতিয়া মই ওচৰৰ পৰা দেখাই দিছোঁ একদম বিৰাটেই ধুনীয়া ধুনীয়া ফুলেৰে সজাই থৈছে ইমান ভাল লাগিছে দেখি পিনি আৰু ইয়াত যোনজন মংক আছিলে এইজন ভান্তে বাবা বুলি কিন্তু তেখেত এতিয়া ঢুকালে এইজনে তেখেতৰ মূৰ্তি বনাই থৈছে ইয়াত এইজন আৰু এতিয়া আমি তেখেতৰ গৈ আছোঁ তেখেতৰ শিষ্যৰ ওচৰলৈ এইজন এতিয়া তেখেতৰ পিছত এইজনেই হৈছে আমাৰ কাকতিদাহঁত বহি আছে তেওঁলোকক কিবা কিবি কৈ আছে এতিয়া আমাৰ হৈ গ'ল আমি ওলাই মেলি আহিলোঁ বিৰাটেই গৰম পৰিছে এইফালে মই ল'লোঁ পাৰফিউম
আৰু চাওকচোন কিমান মৰম লগা মই মাতৃতে পটককৈ আহিছে মোৰ ওচৰলৈ আৰু এতিয়া আমি ওলাম আৰু ইয়াৰ পৰা এতিয়া আমি যাম টিলিঙা মন্দিৰ এইফালে আমি গাড়ীত বহি ল'লোঁ আৰু এতিয়া আমি যাব লৈছোঁ টিলিঙা মন্দিৰলৈ ব'লক তেতিয়াহ'লে আমিও চাম আপোনালোকেও চাব মই বাৰু টিলিঙা মন্দিৰ ফাৰ্ষ্ট আহিছোঁ মানে ভান্তে বাবা মন্দিৰ আহিছোঁ মই এইবাৰ ইয়াতে মোৰ এইফালে পাই গ'লোহি আমি টিলিঙা মন্দিৰ চাওকচোন চবতে টিলিঙাই ওলমি আছে আৰু এইফালে আমি চাকি তাকি লৈ ল'লোঁ আৰু ব'লক আজি হেনো আমাৰ ছাৰে ভিডিঅ' বনাব এয়া তেখেতে কৰিছে ভিডিঅ' সব ভর্তি করেছিলিস না সব দেখা দিস ভক্তসকলৰ মনৰ বাঞ্ছা দাদা বৌ যা যা দিয়ে না যা পানী ঘণ্টা পূজা চূজা কৰি হৈ গ'ল এতিয়া আমি খাইছোঁ ভাত কাৰণ ৰাতিপুৱাই অহা পুৰি খাইছিলোঁ আৰুতো দিনটো একোৱেই খোৱা নাই সেইকাৰণে ভাতটো খাই লৈছোঁ আৰু এতিয়া আমি যাম ভাত পানী খাই চাওঁ বাটত কি পাওঁ আপোনালোককো দেখাই যাম আমাৰ এতিয়া আমি পাই গ'লোহি দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান এতিয়া আমি ভিতৰলৈ সোমাই যাম ইফালেদি ইয়াততো এতিয়া আমি একোৱেই দেখা নাই ভিতৰলৈ যাব লাগিব গৈ আছোঁ এতিয়া পুৰা দুফালে জংঘল মাজত ৰাস্তাটো জংঘলৰ বাহিৰে ইয়াত একোৱেই দেখা নাই আৰু ভিতৰত মানে বহুত মানে ভিতৰলৈ আছেগৈ আমি কোনো নাই অকল আমিয়ে গৈ আছোঁ ভয়ো লাগিছে সেইকাৰণে মই ক'লোঁ নাযাওঁগৈ ব'লক ঘৰলৈ যাওঁগৈ আৰু নাচাওঁ ৰাস্তাটো বাৰু আপোনালোকে চিনি পাইছেনে ৰ'ব দেখাই আছোঁ ক'ত গৈ আছোঁ আমি এইফালে আহি গ'লোঁ আমি কাঞ্চনজংঘা ৰেষ্টুৰেণ্টত ব'লক আপোনালোকক দেখাম চাওকচোন ইমান ধুনীয়া লাগিছে ভিউটো চাবলৈ ন আৰু সন্ধিয়া টাইমত ইয়ালৈ আহিলে মনটোৱে কিবা এটা ভাল লাগে আমাৰ ঘৰৰ ওচৰত থকা হ'লেতো মই ডেইলি সেইকাৰণে আমাৰ ঘৰৰ ওচৰত নাই চাগে ডেইলি আহিলোঁ এতিয়া আজি ভাবিলে চাগে এইজনী ডেইলি অহাত খুব নথকাই ভাল আজি যে সন্ধিয়াটো বহুত বেছি ভাল লাগিলে এনেকৈ নদীৰ পাৰত মেগী খাই খুব এটা বেছি ভাল লাগিলে আৰু সেইফালে আমাৰ ঘুগুনি পাৰ্টি গৰম গৰম মেগী আকৌ আজি বোলে তুমি ব্লগ বনাবা অ'কে এতিয়া আমাৰ মানে আমি এতিয়া কেইটা বাজিছে 10:30 এতিয়াতো ঘৰত গৈ পিনি ভাত বনোৱা নহ'বই সেইকাৰণে ভাবিলোঁ আজি ৰাতি সাঁজটো আমি ইয়াতে খাই যাওঁ ধুনীয়াকৈ এয়া ইয়াত স্পেচিয়েল হাঁহ মাংস আৰু ভাত কি খোৱাবা
आज लोकल चिकन नहीं 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 क्या ये डक करी स्टार्ट करें এফালে আমাৰ আহি গ'ল ভাত আমি খাই বৈ লওঁ ধুনীয়াকৈ আৰু আমাৰ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে ভিডিঅ'বিলাক চাই কিন্তু ছাবস্ক্ৰাইব নকৰে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে